বৰষুণ দিছে নহয়, বৰষুণ দেৰিব নেকি বাৰু? ইমান কষ্ট হৈছে, আমাৰো কষ্ট হৈছে, মানুহৰো কষ্ট হৈছে। বৰষুণ দেৰিলে হয় আৰু দেই। অ' মনো, কলৈ যাওঁ ৰচোন। টিপচি দেখোন, ক'ৰ পৰা আহিলি? নাই, এফালে গৈছিলোঁ আহিলোঁ। তোক দেখি পালোঁ, সেইকাৰণে তোৰ ওচৰলৈ গুচি আহিলোঁ। পিছে কোৱা টিপচি, তোৰ খবৰ ভালনে? ইমান যে বৰষুণ দিছে নহয়, ক'তো যাবতে মন নোযোৱা হ'ল। পিছে কওক, তোৰ খবৰ কি? আছোঁ আৰু এনেই। অ' বৰষুণৰ কাৰণে বৰ দিগদাৰ হৈছে দেই। পিছে মোৰ খবৰ ভালতো? খবৰনো কিনো ক'ম আৰু, চবফালে বানপানী। পিছে মনো, মই তোক আজি প্ৰশ্ন এটা সুধোঁ দেই, তই উত্তৰ দিবি। কি প্ৰশ্ন সুধিয়াচোন, ময়ো জানো ন। ঠিক আছে তেন্তে শুন। ৰ বাপেকে, মই তাক এতিয়া এনেকুৱা প্ৰশ্ন দিম, ফানি প্ৰশ্ন ক'বকে নোৱাৰিব ৰ। কি ভাবিছ টিপচি মনে মনে? কোৱা আকৌ প্ৰশ্নটো, ইমান দেৰি লাগে নে ৱাই? নাই, একো ভবা নাই, শুন তেন্তে প্ৰশ্নটো। কচোন, চেন্নাই ডিষ্ট্ৰিক্টখনৰ নাম কিয় চেন্নাই হ'ল? এইটো কি প্ৰশ্ন সুধিলি? খাটাৰা প্ৰশ্ন সুধি দিলি। এতিয়া মোৰ টেলেণ্ট আকৌ প্ৰশ্ন সোধা। কোৱা এতিয়া তুমি প্ৰশ্নটো। প্ৰশ্নহে মই এই চুটকিতে সুধিম। চেন্নাই ডিষ্ট্ৰিক্টখনৰ নাম এইকাৰণেই চেন্নাই হ'ল যে কাৰণ তাৰ মানুহবিলাকে লং পেণ্ট নিপিন্ধে আৰু ধুতি পিন্ধে, মানে লুঙি পিন্ধে, কাৰণ লং পেণ্টত চেন আছে আৰু ধুতিত চেন্নাই, সেইকাৰণে তাৰ নাম হৈ গ'ল চেন্নাই। কেনে বুলি প্ৰশ্নটো এতিয়া ক। ৱাই খাটাৰনাক প্ৰশ্ন উত্তৰ দি দিলি। লিজেণ্ড মানে ন। ঠিক আছে বাৰু দে, মই তোক আৰু এটা প্ৰশ্ন সুধোঁ দেই, তই উত্তৰ দিবি। ন টেনশ্যন, দেচোন দে, প্ৰশ্নহে দিবি দে, মই উত্তৰ দিম নহয়। ৰহ, তোক এতিয়া মই প্ৰশ্ন এটা দিম, তই চাই থাক, তই যদি পাৰ প্ৰশ্নটো। ক তেন্তে, অসমখনৰ নাম কিয় অসম হ'ল? ৱাও, ভেৰি ইণ্টাৰেষ্টিং প্ৰশ্ন। হে ভেৰি ইণ্টাৰেষ্টিং? তই তাৰমানে এইটো প্ৰশ্ন উত্তৰ জান? দেচোন ক শুনো, ময়ো শুনো। অসমখনৰ নাম এইটো কাৰণে অসম হ'ল যে আকৌ, কাৰণ ইয়াত অসমৰ মানুহ মিল নাই। সেইকাৰণে অসমত যদি কোনোবা মানুহে আগবাঢ়ি যাব বিচাৰে, বাকীবিলাকে ভৰি ঠেঙত ধৰি একেবাৰে চুচুৱাই তলত নমাই দিয়ে, সেইকাৰণে কোনো সমান নহয়, এইটো কাৰণে অসমখনৰ নাম অসম হৈ গ'ল। ৱাও, হেভি প্ৰশ্ন উত্তৰ দিলি দেখোন ন। তোৰ আকৌ এষাৰ কথা কিন্তু মই কোৱা কথা নহয় আকৌ দেই, ডাঙৰ মহান ব্যক্তিসকলেহে কৈছিলে। নাই, তোক প্ৰশ্ন সুধিব নোৱাৰি, তোক প্ৰশ্ন সুধিলে বাটৰ কচু গাত ঘঁহি লোৱা নিচিনাই হৈছে দেই। মই তোক আৰু প্ৰশ্ন নুসুধোঁ। আকৌ ক'ত যাওঁ? আকৌ কি হ'ল? এই আমাৰ ভিডিঅ' চোৱা মানুহবিলাকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ থৈ যোৱা আকৌ। যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, হয় নাই?